নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে লুইটৰ পৰা মিছিছিপিলৈ আৰু আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ চিকাগোত থকা এটা বিশেষ পথ আৰু এই পথটো হৈছে ইণ্ডিয়ান ষ্ট্ৰীট আৰু এই ইণ্ডিয়ান ষ্ট্ৰীটটোৰ নাম হৈছে ডেভান ষ্ট্ৰীট হিচাপে জনা যায় ইয়াত যথেষ্ট সংখ্যক ইণ্ডিয়ান ৰেষ্টুৰেণ্ট আছে ইণ্ডিয়াৰ দোকান আছে তাৰ সমান্তৰালভাৱে যদি আমি ইটো চাইডে যাওঁ সেইফালে আছে পাকিস্তানী ৰেষ্টুৰেণ্ট তথা পাকিস্তানৰ কিছুমান বিশেষ দোকান গতিকে আহক আমি চাওঁ এই ডেভান ষ্ট্ৰীটৰ সবিশেষ ডেভান ষ্ট্ৰীটৰ এটা ছাইডে নামাকৰণ কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ নামেৰে আৰু অতি সুন্দৰভাৱে যিটোৱে জাতীয়তাবোধ আমাৰ ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে আনটো ছাইড নামাকৰণ কৰা হৈছে যাক পাকিস্তানৰ ফাউণ্ডাৰ হিচাপে জনা যায় মহম্মদ আলী জিন্নাৰ নামেৰে নামাকৰণ কৰা হৈছে সেইটো ছাইড এয়া হৈছে ডেভন ষ্ট্ৰীট আৰু ডেভন ষ্ট্ৰীটত আহি সোমাই প্ৰথমে দেখা পাইছোঁ কেৰালা এক্সপ্ৰেছ নামৰ এখন মাইলাণ্ডৰ নিউজ পেপাৰৰ এইটো হৈছে অফিচ ভিতৰত অৱশ্যে নোসোমাওঁ যিটো পাৰ্মিশ্যন লাগিব কিন্তু অতি সুন্দৰ ভাল লাগিছে ইণ্ডিয়ান নিউজ পেপাৰ মালায়ালম নিউজ পেপাৰ কেৰালা এক্সপ্ৰেছৰ এইটো হৈছে কাৰ্যালয় প্ৰধানত ডেভান এভিনিউক জনা যায় লিটল ইণ্ডিয়া হিচাপে প্ৰায় 2.5 মাইল জুৰি বিস্তৃত ভাৰত আৰু পাকিস্তানৰ ঐক্যৰ স্বাক্ষৰ বহন কৰা এই পথটো সমগ্ৰ পথটোত আছে প্ৰায় 300খন ৰেষ্টুৰেণ্ট তথা বিপণী ইয়াত ভৰি থোৱাৰ লগে লগে আপোনাৰ নাকত লাগিব ভাৰতীয় খাদ্যৰ সুগন্ধিযুক্ত সোৱাদৰ লোভনীয় গোন্ধ আমেৰিকাৰ মাটিত যদি একেটা পথতে ভাৰত আৰু পাকিস্তান যাক পৰস্পৰৰ শত্ৰু ৰাষ্ট্ৰ হিচাপে জ্ঞান কৰে এনেদৰে যদি একেলগে থাকিব পাৰে তেন্তে চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে কিয় প্ৰকৃতাৰ্থত থাকিব নোৱাৰে ভাৰত পাকিস্তানৰ এনে শত্ৰুতা কাৰোৰে কাম্য নহয়
ডেভান ষ্ট্ৰীটত ঘূৰি ফুৰি আমাৰ যথেষ্ট ভাগৰ লাগিছিল আৰু ৰাতিও হৈ আহিছিল। পাঞ্জাবী ধাবা নামৰ এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্ট পালোঁ আৰু আমি ইয়াতে নিশাৰ আহাৰ গ্ৰহণ কৰিলোঁ। নিশাৰ আহাৰত আছিলে বাফেট আছিলে, যথেষ্ট ভাল লাগিলে খাই। বিশেষকৈ ভাৰতীয় খাদ্য আছিলে, অতি সুন্দৰ আছিলে আৰু অতি কম দাম আছিলে এই ভাৰতীয় খাদ্যৰ দাম। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, যিহেতু আজি আমি দেখুৱালোঁ আপোনালোক আমেৰিকাত ভাৰত আৰু পাকিস্তানৰ যি সংমিশ্ৰণ, সেয়া এক অপূৰ্ব সংমিশ্ৰণ আপোনালোকে দেখা পালে। এফালে ভাৰতৰ পথ, আনফালে হৈছে পাকিস্তানৰ এটা বিশেষ পথ। আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে সেয়া আমাক জনাবলৈ নাপাহৰিব। অতি সোনকালে অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ পুনৰবাৰ আহিম। তেতিয়ালৈকে ভালে থাকিব, হাঁহি থাকিব, সুখত থাকিব আৰু টেক কেয়াৰ এণ্ড বাই বাই।